যোনে যোনে এই ভিডিঅ'টো চাই আছে হাৰ্টি ৱেলকাম টু আৱাৰ ইউটিউব চেনেল নতুন প্ৰজন্ম। আজি আমি প্ৰেংক কল কৰিবলৈ গৈ আছোঁ এজনী গায়িকাজনীৰ নাম হৈছে নিবেদিতা ডেকা, মোৰে বাইদেউ হয় বাৰু। গতিকে লেটছ ষ্টাৰ্ট আ ভিডিঅ' গাইজ। চাওকচোন তেওঁ আমাৰ মাতটো বুজি পায় নে নাপায়। হেল্ল' হেল্ল' হয়, মই কটন ইউনিভাৰ্চিটিৰ পৰা কৈছিলোঁ। হয়, নিবেদিতা নেকি আপোনাৰ নামটো? হয়। অঁ, আমি মানে যোৰহাটৰ পৰা কৈ আছিলোঁ দেই। অঁ, আচ্ছা হয়, কওকচোন। হয় বাইদেউ, আপুনি গান গায় নেকি? অঁ, গাওঁ। হয়, মানে এইবাৰ বহাগত কিবা ফাংচন কৰিব নেকি বাৰু? এইবাৰ বহাগত মানে তেতিয়া বাৰু সেনেকুৱাকৈ নকৰোঁ, মই আগতে কৰিছিলোঁ বা তেতিয়া নকৰোঁ। দেৰি থাকে ন, কেতিয়াবা এক্সাম চলি থাকে। হয় হয় হয়, হয়। মানে আপোনাৰ পৰা এটা হেল্প লাগিছিল মানে বাইদেউ। কি লাগিছিলে? এটা হেল্প লাগিছিলে। অঁ, কওকচোন। আমি মানে বহুত আশা কৰি আপোনালৈ ফোনটো কৰিছোঁ, নিৰাশা নকৰিব বুলি আশা থাকিল আৰু। অঁ, আচ্ছা কওকচোন। হয়, মানে আমি এটা গান কৰিব খুজিছিলোঁ বাইদেউ। অঁ, আচ্ছা কওক। আমি মানে গানটোৰ লিৰিক্সটো লিখিছোঁ, এতিয়ালৈ সুৰ দিব পৰা নাই কিন্তু। অঁ। আপোনাৰ পৰা সুৰ দিয়াত আৰু আপুনি ফিমেল ভইচটো আপোনাৰ মানে আপুনি বিচাৰিছিলোঁ আৰু আপোনাৰ। হয়, আপোনাৰ নামটো? মোৰ নামটো দিগন্ত। দিগন্ত ভট্টাচাৰ্য। আচ্ছা, মোৰ নাম্বাৰ ক'ত পালে? আপোনাৰ নাম্বাৰটো মানে এনেকুৱাকৈ লোৱা হ'ল যে বাইদেউ, এই হেৰি আহিছিলে, ফেন্স ক্লাবৰ মানুহ আহিছিলে দেই। জেজি ফেন্স ক্লাবৰ মানুহ আহিছিলে। হয় হয়, যোৰহাটলৈ আহিছিলে। তাৰে মানে এনেকুৱাকৈ কণ্টেক্ট কৰি পিনে আপোনাৰ মানে মই গান গাওঁ বুলি ক'লোঁতো। ঠিক তেনেকৈ নাম্বাৰটো লোৱা হ'ল। বাইদেউ আপুনি নিৰাশা নকৰিব, কিবা এটা কৰিব আৰু। বাইদেউ নহয় দেই, মই বাইদেউ নহয়, মই বুলি কৈছে ন? থাৰ্ড চেম, মই ইউজি থাৰ্ড চেম। অঁ, পিছে আমাতকৈ সৰুৱে হ'ব দিয়া। হয়, আমি এতিয়া হেৰি হেৰি আমি AU কৰি আছোঁ যোৰহাটৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। হয়, এতিয়া এইবাৰ আমি মানে 5th চেমৰ হয়। বিপ্লৱ নামৰ এজন আহিছিলে যে ইউনিট কৰিছিলে। হয়, বিপ্লৱ চিনি পায় নেকি? বিপ্লৱ বুলি ঠিক ধৰিব পৰা নাই দেই। এতিয়া ঠিক নামটো মুখত অহা নাই বাইদেউ। আকৌ বাইদেউ আহিছিলে। কিবা আছিলে তাৰ টাইটেলটো কিবা এনেকুৱা ডান্স নে নাচ নে কিবা এনেকুৱা আছিলে দেই। হয় হয়, এনেকুৱাই মানে আমাৰ কণ্টেক্ট আছিলে, যোৰহাটত আহিছিলে তাৰমানে প্ৰগ্ৰেম এটাত। সিহঁতৰ লগত বাৰু কণ্টেক্টৰ লগত থাকেই ন? হয় হয়, থাকে। হ'ব দিয়ক বাৰু, মই মানে কেতিয়া আপোনালোকক জনাব লাগিব মোৰ ডিচিশ্যনটো? এইটো মানে জনোৱাটো বাইদেউ আপোনাৰ আমি এতিয়া ঠিক ডেট লোৱা নাই মানে। হয়। আৰু বাইদেউ হেৰি এক্টিংটোতো আপুনি কৈ দিব পাৰিব নেকি? মানে আমি বাজেটটো কম দিয়কচোন বাৰু, সৰু সুৰা মানুহ। মই ইমান ধুনীয়া মানুহ নহয় দেই, মই এক্টিং মানে কৰা নাই আজিলৈ। নহয়, ধুনীয়া হ'ব নালাগে বাৰু, হ'লেও মানে ধৰ অলপ ৰোমান্টিক গান। আচ্ছা, মই এটা এক্টিং আজিলৈ কৰা মানে কৰিছোঁ, নাটক চাটক কৰবাত মই সেনেকুৱা কোনো এনেকুৱা মানে ফিল্ডত কৰা নাই মানে আজিলৈ। নাই, আপুনি হেৰি আপোনাক শিকাই দিব, আমাৰ ডাইৰেক্টৰ আছে ন। আচ্ছা, জনা ল'ৰা আছে, আমাৰ লগৰ ল'ৰা, শিকাই দিব আপুনি। আপোনাৰ মানে আৰু আপোনালোকৰ ল'ৰাজনে গান গাব আমাৰ ইয়াৰে। আচ্ছা, কোন হয় ল'ৰাজন? ৰাজীৱ, তাৰ নাম ৰাজীৱ। হয়, ৰাজীৱ কোঁৱৰ লিখে দেই। আচ্ছা, ৰাজীৱ কোঁৱৰ। হয়, ৰাজীৱ কোঁৱৰ লিখে। নতুন তেওঁ আমাৰ লগতে পঢ়ি আছে। আমাৰ লগত নহয় বাৰু, আমাতকৈ চিনিয়ৰ হয়, মানে আমাক ৰিকুৱেষ্ট কৰিলে। গতিকে ক'লোঁ মানে মোৰ মানে এনেকুৱা চিনাকি এজনী আছে, মই তোমাৰ হেৰি কৰি দিম দিয়া, এনেকৈ ক'লোঁ আৰু আমি। মানে এতিয়া বাইদেউ মেইন কথা আহিছোঁ, আপুনি মানে আমাৰ বাজেটটোতো কম গম পাইছে, গতিকে এক্টিংটোও চম্ভালিব লাগিব। আমাৰ মানে এক্টৰজন হেৰি ল'ম বুলি ভাবিছোঁ। হয়, এক্টৰ মানে যোনজন তাৰ ট্ৰেইনত চলি আছে নহয় বাইদেউ আজিকালি, ৰাকুদা যে। ট্ৰেইন চলি আছে ন, ৰাকুদাত ল'লে
হয় বাইদেউ চিৰিয়াছলি কৈছোঁ মই কি ভাবিছে মানে আপোনালোকে ৰাকুৰাৰ লগত মানে নহয় শুনক আপুনি যদি বেয়া পাইছে এক্টিংটো কৰিব নালাগে হ'ব বাইদেউ অ'কে মানে আৰে মই ৰাকুৰাৰ কাৰণে যে পৰচুৰি মানুহৰ লিটাৰেলি কিয় বাইদেউ নহয় আপোনাৰতো ছোৱালীটো হেৰি থাকিব ন ছোৱালী ভইচটো আপুনি গাব ল'ৰা ভইচটো বেলেগে থাকিব ল'ৰা ভইচ বেলেগে দিব আপুনি আই কাট মই নোৱাৰো মুঠতে নোৱাৰো অ' বাইদেউ শুনক আৰু কওক আমি বহুত আশাৰে ফোন কৰিছোঁ বাইদেউ এনেকুৱা নকৰিব প্লিজ বাইদেউ হেৰি ৰাকুৰা নহ'লে কৰিব নেকি ৰাকুৰা নহ'লে নকৰো কিয় দে বাইদেউ ঠিক আছে পিছে থেংক ইউ জনোৱাৰ কাৰণে বাইদেউ হয় আশা কৰোঁ আপুনি আৰু আগুৱাই যাওক বাইদেউ হয় থেংক ইউ ভেৰি মাছ মানে জনাই দিলোঁ যে ৰাকুদা বুলি কোৱা ল'লে কেঞ্চেল হৈ গ'ল একদম ৰাকুদা বুলি কোৱা ল'লে কেঞ্চেল হৈ গ'ল প্ৰথমতে কৰিম বুলি কৈছিলে কিন্তু ৰাকুদা বুলি ক'লে কেঞ্চেল হৈ গ'ল একো নাই চবেই কেঞ্চেল কৰিবই ভাই কোনেনো কৰিব ৰাকুদা বুলি ক'লে ঠিক আছে এইটো প্ৰেংক কল আছিল গতিকে আমি এইবাৰ ফোন কৰি পেলাই জনাই দিব হেল্ল' হয় কৈ নিবে কোনে কৈছে ধৰিব আছে নাই নাই মই ধৰিব পৰা নাই অ' মাতটো কোনেও ধৰিব পৰা নাই নিতু ধেৎ, কোন ভালকে ক ধৰিব পৰা নাই কোন মই কৈছোঁ মই ৰাকু ৰাকু অ' ৰাকুটো নাম্বাৰটো পৰা ছেভ হৈছে এইটো বেলেগৰ পৰা কৰিছোঁ ঐ শুন কি জানাই নহয় আমাৰ এটা ইউটিউব চেনেল আছিল অঁ জানানে অঁ অঁ তাৰপিছত মানে সেইটোত তাৰমানে প্ৰেংক কলৰ তাৰমানে এটা চিৰিজ ৰাখিছোঁ বুজিছনে অঁ আচ্ছা অলপ আগতে কৰা কলটো মানে আমি আছিলোঁ মানে হা হারানি খেলে তো হতে চাইলাম ইমান ডিস্টার্ব করতে কুত্তা ইটা একদম বেয়া কথা নকবিচোন ভাই এনেকুৱাতো কামো দিয়া নাছিল চাগে কোনো নাই কেনেকুৱা লাগিল বাৰু ক একদম জানবো থাকা গুণে পৌঁছে বা তাৰ কথাখিনি ভিতৰত ইণ্টেলেকচুৱেল আছিল বাৰু এই কি যোনে কৈছিল আকৌ ময়ে কৈছিলোঁ কথাখিনি তোৰ মাথাত দেখোন একদমেই লগা নাই হে এইটোৱে কয় না এক্টৰ বাকী খবৰ ক বাকী ভালে আছো তই ভালে আছো দিয়া দে পূজাত লগ পাম দে অঁ পূজা লগ পাম আৰু হেৰিখিনিক কিবা কোৱা হেৰি আমাৰ ভিউৱাৰ্ছখিনিক কিবা এটা কৈ দিয়া আকৌ তই ভিউৱাৰ্ছখিনি অঁ আচ্ছা চেনেলটোৰ নাম কি ক নতুন প্ৰজন্ম হা নতুন প্ৰজন্মক চবে ছাপোৰ্ট কৰিব মৰম দিব আৰু লগতে আগুৱাই নিবলৈ সহায় কৰিব গতিকে তোৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিবি কিন্তু ভিডিঅ'খিনি আৰু লগতে চবে শ্বেয়াৰ কৰিব অঁ আৰু ফ্ৰেণ্ডছবিলাকক কবি ছাবস্ক্ৰাইব কৰিব লাইক চাইক মাৰিব কবি চব অ'কে ঠিক আছে বাই গুড নাইট অ'কে বাই গুড নাইট একদম গম পোৱা নাছিলে একদম গম পোৱা নাই বাৰু মোৰ মাতটো একদম পুৰা চেঞ্জ কৰি দিছোঁ ন ধৰিব পৰা নাছিলে ধৰিব পৰা নাই নিজকে এক্টৰ লাগি নিজকে কিবা এক্টৰ লাগি গৈছে গতিকে ডেটছ ইট গাইজ এটা প্ৰেংক কল কৰিলোঁ গতিকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু শ্বেয়াৰ কৰিব গাইজ ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব প্লিজ কমেণ্ট কৰিব কমেণ্ট কৰি জনাব যে আমাৰ ভিডিঅ'টো কেনেকুৱা হৈছে কি আৰু নেক্সট কি কৰিম আমি মানে কি বিচাৰিছে আপোনালোকে জনাব আৰু কি ভুল হৈছে কি বেয়া হৈছে সকলোবোৰ ক'ব আৰু তলত কৈ দিব বেয়া হ'লেও ক'ব ভাল হ'লেও ক'ব নতুন চেনেল এইজন আপোনালোকে জানেই কেমেৰামেন আমাৰ মেইন মানুহ নতুন চেনেল আপোনালোকে জানেই গতিকে আপোনালোকৰ ছাপৰ্ট লাগিব গতিকে বাই গাইজ